Friends, welcome to my channel Dilmoni Bhai YouTube channel আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো খবৰ ভাল আজি মানে কালিলৈ ঘৰলৈ যাম যে হেতু কাৰণে মই কালি লাগি যাম এটা মাছ মাংস পোৱা একদম এদিকে মাংস বনাই আছো এদিকে মাছ একদম তেল নিমখ খানি আছো একদম খাই পিনে যামগৈ কালি ঘৰলৈ যাম যিহেতু তাতে খাওমাগতে থাকা বহুত দিন হ'ল একদম সন্তান জন্ম হোৱা লাগি ইয়াতে আছো এতিয়া যামগৈ কাইলৈ বা নতুন ঘৰলৈ নিজৰ ঘৰলৈ সেইবাবে আমাৰ মুনুৱে ধুনীয়াকৈ মাছ ফ্ৰাই কৰিব আৰু লগতে মাংস বনাই আছে এদিকে ভাত বনাই আছে কালি যামগৈ ৱাহ তই কোন মই কোন কৰি ভিডিঅ'টো আৰম্ভ কৰি এতিয়া মোৰ বেবীটোক আপোনালোকক দেখুৱাম কেনেকৈ শুই আছে কেনেকৈ শুই থকা নাই বেবী খবৰ ভাল এইটো হৈছে মোৰ কলিজা মানে ইয়াৰ নাম বহুত কলিজা জীৱ চিৱ চব আছে মানে ইয়াৰ নাম হৈছে জ্যোতিষমান বৰদলৈ থৈ দিছো ইয়াক ন জ্যোতিষমান কালি আমি কাকা আইতা ঘৰলৈ যাম হয় না নহয় কালি আমি কাকা আইতা ঘৰলৈ যাম ন পাপা কাকা আইতা ঘৰলৈ যাম হয় না নহয় কালি ন ধুনু কালি যামগৈ বুলি কোৱা যামগৈ যিহেতু কালি ঘৰত যামগৈ কিনো এইবিলাক বুট চুট থৈ দিম খাই পেলাই ভাল কলটুকা খাম চুপ খাই পেলাম খাবি কালি যামে যিহেতু কল খালোঁ বাকলি খাওঁ মাছটো বনাব আছে এতিয়া মাংসটো ৰেডি হৈ গ'ল আমাৰ কলিজা ধুনীয়াকৈ বনালে এতিয়া মাংসটো এতিয়া এপিচ খাই চাওঁ মানে কলিজা নোখোৱাকৈ পিঠল এপিচ খাই সিয়ে যিহেতু অলপ মাৰি গ'লেই মই মনে এপিচ খাই দিম কলিজা খাইছ মজা বনাইছে যদি চাই আছো কলিজা কালি আমি তোৰ শাহুমাৰ ঘৰলৈকে যাম যিহেতু তোৰ কেনেকুৱা অনুভৱ হৈছে কোৱাচোন কোৱা কিয় ঘৰত থাকি সদায় থাকিম বুলি ভাবিছ ঘৰতে বহি থাকিম বুলি ভাবিছ ঘৰত থাকিলে পিছলৈ কি হৈ যাব গম পাইছ নাই সেইটো কাৰণে ঘৰত যামগৈ ধুনীয়াকৈ ভোগালী বিহু জানুৱাৰী তাত ধুনীয়াকৈ খাওঁ দেওবাৰ যিহেতু গম পাইছ নাই জানুৱাৰী আমি তাত গাহৰি কিনিম 1 কেজি তাৰপিছত পুৰি বনাবা তুমি ধুনীয়াকৈ খামগৈ জানুৱাৰীটো উপভোগ কৰি দিম তেতিয়া গম পাইছা তাৰপিছত মই জোনবিল যামেই যিহেতু জোনবিলৰ পৰা তোমাক কি লৈ আনিম গহনা লৈ আনিম নে কি আনিম কোৱা গহনা আনিম নিশ্চয় তোমালৈ গহনা আনিম মই পাহাৰীয়া গহনা আনিম নিশ্চয় আৰু কালি বেবী লৈ যামেই হয় নহয় মা থাকিব অকলে যিহেতু কালি আমি ঘৰলৈ যামেই এতিয়া আমি কাপোৰ চাপোৰ পেকিং নকৰি কি কৰি থাকিম এতিয়া পেকিং চেকিং ধুনীয়াকৈ কৰিলোঁ একদম এইবিলাক বেগ চেগ ৰেডি ইয়াৰ বেবী কাপোৰ ৰেডি তাৰপিছত ইয়াৰ মুনু ঔষধ পাতি এইবোৰ ৰেডি হৈ আছে তাৰপিছত এয়া বেবী তেল চেল এইবোৰ আছে এইবোৰ আমাৰ ৰেডি চেডি বেগ চেগ ৰেডি হৈ গ'ল কাইলৈ আমি চাবহে লাগে খালি ইয়াৰ একদম 10-11 বজাত যামগৈ ধুনীয়াকৈ বঢ়িয়া লাগিব বহুত দিনলৈ ঘৰলৈ যাম বুলি ভাবিছোঁ যাব পৰা নাই কালি যিহেতু যামগৈ বহুত বিহু লাগি থাকিব বিহু পাছৰ পৰা আৰু মই অসমত নাই বেলেগ যায় মা হয় নহয় এতিয়া আমাৰ ধুনীয়া এটা মাছ হেৰি কৰিছে মাছ ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ চুমিয়ে লাগিব মাছকেইটা মই ফ্ৰেণ্ডছ কালি ঘৰলৈ যাম সেইটো কথা ভালে লাগিছে কিন্তু কিছুমান কথাত মই একদম টান লাগি আছে কিছুমান মোৰ ভিডিঅ'বোৰ চাই হয় মই নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ পপুলাৰ হোৱা নাই ভালকৈ কথা ক'ব এক্সপিৰিয়েঞ্চটো নাজানো হয় সেইবাবে মই যি মুখত আছে সেইটোকে কৈ পিনে ভিডিঅ' বনাই আছোঁ কিছুমানে ভাবে মোৰ দাঁতকেইটা চাই কিছুমানে এনেকুৱা কিছুমান হাঁহে নহয় মই ধৰিবই নোৱাৰোঁ মানে কি আৰু মই কোৱা কাম কৰি আছোঁ মোৰ দাঁতকেইটাৰ লগত নহ'ব ন মই কোৱা কাম কৰি গৈ আছোঁ দাঁতকেইটা চাই মই নকওঁ বুলি কেতিয়া থাকিব ন মই কৰিয়ে যাব লাগিব আৰু কিছুমানে দাঁতকেইটা চাই কিবা কথা কোৱা ষ্টাইলটো চাই কিছুমানে বহুত হাঁহে মই ভুলক কোৱাৰ কাৰণে কি হ'ব সেইবিলাক আমি লাজ কৰা মানুহ নহয় আমি লাজ নকৰোঁ দাঁত গ'ল কিবা যায় থাকক কিন্তু মই লাজ নকৰোঁ কিন্তু কৰিয়ে যাম ভিডিঅ' সেয়াই প্ৰথমত যেতিয়া ভিডিঅ' কৰা যায় চবেই লাজ দিব হাঁহিব সেইটোৱে যেতিয়া অকণমানকৈ কথা কোৱা শিকি যাম তেতিয়া কোনো হাঁহিব নহয় হয় নে নহয় সেইকাৰণে কাকো খাতি নকওঁ একদম ব্লগ বনাই যায়ে থাকিম পাং বা নং চেষ্টা কৰি যায়ে থাকিম ৰাতিপুৱা শুই উঠিলোঁ কলিজাৰ লগত একদম শুলোঁ ৰাতিত আছোঁ উঠি মুখ হাত ধুই ল'লোঁ এতিয়া যাবৰ কাৰণে এদি ভাত চাত খাম এতিয়া কলিজাৰ অলপ শুই আছে অলপ ষ্টাইল কৰি দিম তাৰপিছত আমি যামগৈ আজি হ'লে এতিয়া 8:30 বাজিলে এতিয়া আমি ওলামগৈ
পাইতা ঘৰত যাব আজি একদম মনটো উগুল থুগুল লাগিছে একদম উলাং লাগি আছে তাক এতিয়া ওলাই দিম আৰু ধুনীয়াকৈ পেম্পাছ চেম্পাছ পিন্ধাই দিম কাপোৰ চাপোৰ নতুন কাপোৰ পিন্ধাই দিম তাৰপিছত যামগৈ আমি কাকা আইতা ঘৰত যামগৈ ন ধুনু যিহেতু শাহুমা ঘৰত যাব মুনু এতিয়া একদম মাথা চাথা ধুই ল'ল এতিয়া ঋষি নিচিনা হৈ আছে একদম চৌকাত পুৰা বহি আছে কান্দি আছে মই বেবীটোৰ ওচৰত যামগৈ আৰু মোৰ বেবীটো যিহেতু ডাঙৰ হয় আহিলে এতিয়া একদম গুৰি মাৰি কাপোৰ চাপোৰ চব উদুৱাই দিব পৰা হ'ল একদম পুৱা ন জীৱ জীৱ চাং উই ঘৰত যাম যিহেতু এতিয়া ওলামগৈ কাপোৰ চাপোৰ পিন্ধি যাম ওলাই যাম আমাৰ কলিজা ওলালে আমাৰ কলিজা মই এতিয়া ওলাম কৰি যিহেতু মই বেবীক লৈ আছোঁ বেবী লৈ থকা হেৰিত কেনেকুৱা লাগে মোক আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন বেবী ল'লে মোক কেনেকুৱা চাজে না নাচাজে আপোনালোকে মোক কমেণ্ট এটা আমাৰ চাহ মহলা পাতি আছে গৌ তাকন খাবি নহ'লে গৌ এতিয়া গৌ হাই ফ্ৰেণ্ডছ আমি কালি আহি পালোঁ কালি আহি ল'লোঁ এতিয়া আমি ভিডিঅ' চিডিঅ' কৰিব নাপালোঁ যিহেতু ৰাতি হ'লে এতিয়া ৰাতি হ'ল তাৰপিছত ৰাতিপুৱা হোৱাৰ লগে লগে মোৰ এয়া কাম গৰু আল দিয়া মই সদায় গৰু আলিব লাগে ঘৰত থাকিলেগে এতিয়া গৰু আলিব লগা হ'ল এয়াই হ'ল মোৰ যিহেতু মই আগতে সৰু থাকোঁতে ইয়াত গৰু আলিব আহোঁতে একদম ইয়াত এইখন বিলত মাছ এয়া ফাঁচি জাল এইবিলাক চৰাই তৰাই লাগা জাল পাতে নহয় মই ৰাতিপুৱা শুই উঠি আহোঁ ইয়াত একদম চৰাই তৰাই লাগি থাকে মনে লৈ যায় একদম ঘৰত যায় খাই দিম গোটেই চৰাইবোৰ এইখন হৈছে আমাৰ বিল ইয়াত এখন বিলত হৈছে বহুত পিতে ভৰি আছে এখন বিল ইয়াত নিশ চিশ বহুত থাকে আৰু পদুম ফুল আগত বহুত আছিল যিহেতু চোৱা মকাই মাছ মাৰে মানুহবিলাক সেইবাবে পদুম ফুলবিলাক ইয়াৰ পৰা নোহোৱা হৈ গ'ল এতিয়া সেইখন বিলত লাগি গ'লগৈ এতিয়া হৈছে এইখনে আমাৰ বিল বহুত ডাঙৰ মাছ আছে ইয়াত তোমালোকে ক'বাচোন কমেণ্টত এইবোৰ যে পাত আছে সৰু পদুম ফুলৰ পাতৰ নিচিনা কাঁইটীয়া পাত হয় এইবিলাক পাত ক'ত আছে আমি এইবোৰ নিশ আপোনালোকৰ ক'ত আছে আপোনালোকে মোক কমেণ্ট কৰি এটা ক'বচোন আমাৰ ইয়াত নিশ বুলি কওঁ আপোনালোকে যদি আমাৰ গাঁৱলৈ আহা না তেন্তে এবাৰ আহি চাবচোন আমাৰ ইয়াত একদম গোটেই বিলৰ পাৰটো বগৰী গছ পৰি থাকে আপোনালোকে আহি চাব যে মই সঁচা কৈছোঁ না মিছা কৈছোঁ আপোনালোকে আহিব একদম নন ষ্টপ বগৰী গছে পাই যায় এই ৰাস্তাটোত এজোপা বগৰী গছ এজোপা বগৰী গছ এনেকৈ বহুত বিভিন্ন ধৰণৰ অলপ গেপ লৈ বহুত বগৰী গছ এয়া আমাৰ বিলত কিমান হাঁহ চাহ চৰি থাকে এইবিলাক পাতি হাঁহ আছে এইবিলাক একদম বনৰীয়া হাঁহ আছে একদম কহা চাহ কিবা চাহ বহুত আছে ইয়াত বহুত পাবা আমাৰ ইয়াত আহিব একদম বহুত আছে কোৱা ইউটিউবত কিবা এটা কোৱা তই ভয় খাই থাকিলি কোৱা আকৌ কিবা এটা আলদি হৈ গ'ল একদম পুৱা ফিনিছ হৈ গ'ল আমাৰ আলদি আহি গ'ল ডিঙিত এখন মাৰি লৈ পিনে এনেকৈ হাঁহবিলাক চৰি আছে ইয়াত পানীত যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু যোনবিল গৈ আছোঁ 19 তাৰিখে আপোনালোকে মোৰ ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰি থওক দেখা পাব যোনবিলত